হাই গাইজ, মই পল্লৱে আপোনালোক সকলোলৈকে মোৰ এই আমি এটি পৰিয়াল চেনেলটোৰ নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ গৈ আছোঁ কেটলি মুখত দিয়া পিঠা। তো আপোনালোকে ৰেচিপিটো চাওক, কেনেকুৱা পাই জনাব। ইয়াৰ বাবে মোক লাগিব পিঠাগুড়ি, অলপ জোখমতে নিমখ আৰু অলপ নাৰিকল গুড়ি। তো প্ৰথমে মই গোটেই পিঠাখিনি মিক্স কৰি নাৰিকল গুড়ি আৰু নিমখখিনি মিক্স কৰি লৈছোঁ। মিক্স কৰি পানী দিম। পানীটো একেবাৰে নিদিব, অকণমানকৈ পানী দিব। তো প্ৰথমে গোটেই পিঠাখিনি আৰু নাৰিকল গুড়িখিনি আৰু নিমখখিনি মিক্স কৰি লৈছোঁ ভালদৰে। তাৰপিছত মই অলপকৈ পানী দিম। এয়া অলপকৈ পানী দিছোঁ। অলপকৈ পানী দি গোটেই বস্তুখিনি ভালদৰে মিক্স কৰিব। চ' গাইজ, এয়াই আছিলে আজি মোৰ কেটলি মুখত দিয়া পিঠাৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।